হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই এডুকেশ্যনৰ কেইটামান কমন কুৱেশ্যন আনচাৰ তোমালোকক দেখাই যাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা। আজি ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, গতিকে স্কিপ নকৰিবা। প্ৰথমতে তোমালোকৰ চেপ্টাৰ 2 যিটো অগতানুগতিক শিক্ষা, সেই চেপ্টাৰ আছে। এইটো চেপ্টাৰ আজি তোমালোকক কমন কুৱেশ্যন আনচাৰসমূহ দেখাই যাম। প্ৰথমতে তোমালোকে চাব লাগিব অগতানুগতিক শিক্ষা কাক বোলে। এইটো প্ৰশ্ন উত্তৰ তোমালোকে জানিলে বা কনচেপ্টটো ক্লিয়াৰ থাকিলে ইয়াৰ ওপৰত যিয়ে প্ৰশ্ন নাহক কিয় তোমালোকে বনাই লিখিবলৈ পাৰিবা। গতিকে অগতানুগতিক শিক্ষা কাক বোলে, এইটো তোমালোকে কনচেপ্টটো শিকি ল'বা। ইয়াত উত্তৰটো দিয়া আছে যে শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনজোৰা প্ৰক্ৰিয়া। এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়। তোমালোকে এইটো আনচাৰ লিখিব পাৰিবা। এইটো আনচাৰ লিখিলে তোমালোকক 2 নম্বৰ দিব। বা তোমালোকে এনেকৈও লিখিব পাৰিবা যে স্কুলৰ বাহিৰৰ ল'ৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। এইখিনি লিখিলে তোমালোকে 1 নম্বৰ পাবা, আৰু ওপৰৰ পৰা যদি শেষলৈকে লিখা তেনেহ'লে 2 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে অগতানুগতিক শিক্ষা কাক বোলে? স্কুলৰ বাহিৰত ল'ৰা ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ বিকল্প স্বৰূপে যি শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। গতিকে ইয়াৰ ডেফিনেশ্যনটো তোমালোকে বিভিন্ন ধৰণে লিখিবলৈ পাৰিবা। গতিকে এইটো কনচেপ্টটো শিকি ল'বা। তোমালোকৰ ফাইনেল পৰীক্ষাত অগতানুগতিক শিক্ষা কাক বোলে আৰু অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এনেকৈ প্ৰশ্ন আহিব পাৰে। তাৰপিছত অগতানুগতিক শিক্ষাৰ সংজ্ঞা এটা চাব লাগিব তোমালোকে, আৰু অগতানুগতিক শিক্ষাৰ 2টা বৈশিষ্ট্য বা 5টা বৈশিষ্ট্য চাব লাগিব। ইয়াতে 2টা বৈশিষ্ট্য আছে, ভালদৰে বুজি ল'বা। তাৰপিছত যোগাযোগ শিক্ষা কাক বোলে সেইটো চাব লাগিব। ইয়াত ধুনীয়াকৈ যোগাযোগ শিক্ষা কাক বোলে দিয়া আছে, ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা। তাৰপিছত যোগাযোগ শিক্ষাৰ 2টা বৈশিষ্ট্য চাব লাগিব। বৈশিষ্ট্য আৰু উদ্দেশ্য একেই হয়। তোমালোকে যদি বৈশিষ্ট্য কেইটা চোৱা তেনেহ'লে উদ্দেশ্য কেইটা চাব নালাগে। পৰীক্ষাত উদ্দেশ্য আৰু বৈশিষ্ট্য আহিলে যিকোনো এটা আনচাৰ লিখি দিলেই হৈ যাব। তাৰপিছত অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল কোন কোন? ইয়াত ধুনীয়াকৈ দিয়া আছে, উত্তৰটো ধুনীয়াকৈ পঢ়ি ল'বা। যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিল? উত্তৰটো দিয়া আছে আইজাক পিটমেনে। কেতিয়া কৰিছিল সেইটো দিয়া আছে, ভালদৰে চাই ল'বা। অগতানুগতিক শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। যদিহে তোমালোকে বৈশিষ্ট্যকেইটা লিখা তেনেহ'লে উদ্দেশ্যকেইটা এক্সট্ৰাকৈ মুখস্থ কৰিব নালাগে, সেইকেইটা লিখিলে হৈ যাব। তাৰপিছত বৰ্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্ৰয়োজনীয় বুলি কোৱা হয়? এইটো তোমালোকে কনচেপ্টটো বুজি ল'বা আৰু ধুনীয়াকৈ বনাই লিখিব লাগিব। তাৰপিছত যোগাযোগ শিক্ষাৰ 2টা ভাল দিশ উল্লেখ কৰা। এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহিব পাৰে যে যোগাযোগ শিক্ষাৰ 2টা ভাল দিশ লিখা আৰু 2টা বেয়া দিশ লিখা, এনেকৈ দিব পাৰে। তাৰপিছত দূৰৱৰ্তী শিক্ষা মানে কি? এইটোতো পৰীক্ষাত আহিয়ে থাকে। দূৰৱৰ্তী শিক্ষাৰ আন এটা নাম হৈছে দূৰত্ব শিক্ষা, অৰ্থাৎ যি শিক্ষা দূৰে দূৰে থাকি শিক্ষা প্ৰদান কৰা হয়, অৰ্থাৎ যি শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ দূৰত্ব সম্বন্ধ ৰাখি যি শিক্ষা প্ৰদান কৰা হয় তাকে দূৰত্ব শিক্ষা বুলি কোৱা হয়। এইটো আমি চমুতে ক'ব পাৰোঁ, আৰু লংকৈ লিখিলে ইয়াত ধুনীয়াকৈ দিয়া আছে, এনেকৈ লিখিব পাৰিবা। অৰ্থাৎ যি শিক্ষা দূৰে দূৰে থাকি শিক্ষা প্ৰদান কৰা হয় বা গ্ৰহণ কৰা হয় তাকে দূৰত্ব শিক্ষা বুলি কোৱা হয়। এনেকৈ আনচাৰটো চমুকৈ লিখিব পাৰিবা। তাৰপিছত দূৰত্ব শিক্ষাৰ 4টা বৈশিষ্ট্য জানিব লাগিব। পৰীক্ষাত আহিব যে দূৰত্ব শিক্ষাৰ 4টা বৈশিষ্ট্য লিখা। তাৰপিছত মুক্ত শিক্ষা মানে কি? মুক্ত শিক্ষাও তোমালোকে জানিব লাগিব। যি শিক্ষা ব্যৱস্থাত কোনো বাধা নথকাকৈ শিক্ষাৰ্থীয়ে সম্পূৰ্ণৰূপে শিক্ষা লাভ কৰিবলৈ সুবিধা পায়, অৰ্থাৎ যি শিক্ষা ব্যৱস্থাত কোনো বাধা নাই, মানে যি শিক্ষা ব্যৱস্থাত কোনো বাধা নথকাকৈ শিক্ষাৰ্থীয়ে সম্পূৰ্ণৰূপে শিক্ষা গ্ৰহণ কৰিব পাৰে বা প্ৰদান কৰিব পাৰে
তাকে মুক্ত শিক্ষা বুলি কোৱা হয়। এইটো চমুকৈ ক'ব পাৰি। ইয়াত উত্তৰটো দি আছে, ভালদৰে চাই ল'বা। তাৰপিছত মুক্ত শিক্ষাৰ দুটা বৈশিষ্ট্য চাবা। বৈশিষ্ট্যকেইটা চালে তোমালোকে উদ্দেশ্যকেইটা চাব নালাগে। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য ইতিমধ্যে ক'লোৱে, বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয়। তাৰপিছত মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা উদ্দেশ্য লিখা। এইটো বাৰু চাব নালাগে। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। IGNOU সম্পূৰ্ণ নামটো কি? ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। 1985 চনত স্থাপিত হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰটো হ'ব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। এইটো পৰীক্ষাত আহি থাকে। প্ৰথম মুক্ত বিশ্ববিদ্যালয় ক'ত আৰু কেতিয়া স্থাপন হৈছিলে? ইয়াত উত্তৰটো দি আছে, চাই ল'বা। আৰু ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়, ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব। খালী ঠাই পূৰ কৰা বা কিছুমান ইন্ট্ৰডাকশ্যন দিয়া আছে, এইখিনি ভালদৰে চাই ল'বা। কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিলে বা কিবা কিবি এনেকুৱা কিছুমান শ্বৰ্ট কুৱেশ্যন বা নোট কিছুমান টাইপিং কৰা আছে, চাই ল'বা। তাৰপিছত চমু টোকা, দূৰত্ব শিক্ষা বা দূৰৱৰ্তী শিক্ষা কাক বোলে? এই কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা। ইয়াৰ ওপৰত যিয়ে প্ৰশ্ন নহওক কিয় তোমালোকে কৰিবলৈ পাৰিবা। তাৰপিছত মুক্ত বিদ্যালয়ৰ ওপৰত আছে, মুক্ত বিশ্ববিদ্যালয়ৰ ওপৰত আছে। গতিকে তোমালোকে এইখিনি চাবা। গতিকে এডুকেশ্যনৰ বস্তুবোৰ কি হয় জানানে? কনচেপ্ট মেইন। তোমালোকে যদি কনচেপ্টটো জানা বা বুজি লোৱা, পৰীক্ষাত যিয়ে প্ৰশ্ন নহওক কিয় তোমালোকে কৰিবলৈ পাৰিবা। গতিকে এডুকেশ্যন বিষয়টো বনাই লিখিব লাগিব পৰীক্ষাত, আৰু পইণ্ট ৱাইজ লিখিব লাগিব। পইণ্ট ৱাইজ লিখিলেহে তোমালোকে ভাল নম্বৰ এটা লাভ কৰিব পাৰিবা। আৰু এডুকেশ্যন বিষয়টো বহুত ইজি হয়। তোমালোকে ইজিলি লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'বা, যদিহে ভালদৰে ভিডিঅ'সমূহ চোৱা আৰু ভালদৰে যদি পঢ়া। আৰু শ্বৰ্ট কুৱেশ্যন আনচাৰসমূহ যিবোৰ 1 নম্বৰীয়া 2 নম্বৰীয়া আহিব, সেইবোৰ সকলোবোৰ তোমালোকৰ পাঠৰ মাজৰ পৰা আহিব, অনুশীলনীৰ পৰা নাহে। গতিকে যিমান পাৰা পাঠবোৰ ভালদৰে পঢ়িবা। পাঠৰ মাজৰ পৰা 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্নবোৰ আহিব। আৰু যিবোৰ মই কৈ যাম বা ভিডিঅ' দি যাম বা আগতে যিবোৰ দিছোঁ সেইবোৰে পৰীক্ষাত আহিব। আৰু যিসকলে মোৰ ইউটিউবৰ ভিডিঅ'বোৰ ভালদৰে আৰম্ভণিৰ পৰা শেষলৈকে চাই, সেইসকল ছাত্ৰ ছাত্ৰীহে পৰীক্ষাত এটা ভাল নম্বৰ পাবলৈ সক্ষম হয়। গতিকে তোমালোকে যদি মোৰ ইউটিউব চেনেলৰ ভিডিঅ'সমূহ ভালদৰে নোচোৱা, আজিৰ পৰা চাবা। মই তোমালোকৰ বাবে ৰেগুলাৰ ভিডিঅ' লৈ আহি আছোঁ। আৰু কিহৰ ভিডিঅ' লাগে তোমালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাই দিবা যে মোক এডুকেশ্যন বা আছামিজৰ নোট লাগে। তেতিয়া মই সেই কমন কুৱেশ্যন আনচাৰসমূহ তোমালোকলৈ আগবঢ়াম। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিবা। তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এটা কমেণ্ট কৰি দিবা। তোমালোকে কমেণ্ট কৰিলে মোৰ ভিডিঅ' বনাবলৈ মন যাব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।